ফ্ৰেন্ডছ কি খবৰ আপোনালোকৰ মোৰ নাম জয় গুৱাহাটীত থাকোঁ আৰু মোৰ উদ্দেশ্য হৈছে আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী ডেভেলপ কৰা আৰু তাৰ বাবে আমি কি কৰিব লাগিব যিবোৰ বৰ্তমান মিছন চাইনা দ্য আণ্ডাৰৱৰ্ল্ড দৰে ফকতীয়া অসমীয়া ছবিবোৰ প্ৰডিউচ হৈ আছে তেনেকুৱা ধৰণৰ অসমীয়া ছবিবোৰ প্ৰডিউচ হোৱা বন্ধ হ'ব লাগিব। তো নমস্কাৰ বন্ধুসকল, আকৌ আগবাঢ়ি আহিছোঁ আমি অন্য এটা ভিডিঅ'লৈ আৰু আজি আমি কথা পাতিম অন্য এজন ব্যক্তিৰ কথা। চ' ভিডিঅ'টো দেৰি নকৰি আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। হেল্ল' মাই ডিয়াৰ ফ্ৰেন্ডছ কি খবৰ আপোনালোকৰ মোৰ নাম জয় গুৱাহাটীত থাকোঁ আৰু মোৰ উদ্দেশ্য হৈছে আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী ডেভেলপ কৰা আৰু তাৰ বাবে আমি কি কৰিব লাগিব যিবোৰ বৰ্তমান মিছন চাইনা দ্য আণ্ডাৰৱৰ্ল্ড দৰে ফকতীয়া অসমীয়া ছবিবোৰ প্ৰডিউচ হৈ আছে তেনেকুৱা ধৰণৰ অসমীয়া ছবিবোৰ প্ৰডিউচ হোৱা বন্ধ হ'ব লাগিব। নহয় মানে আপুনি ক'লে যে আপুনি অসমীয়া চিনেমা জগতখন ডেভেলপ কৰা ঠিক আছে, আমি মানি ল'লোঁ। তেন্তে অসমীয়া চিনেমা মিছন চাইনা দ্য আণ্ডাৰৱৰ্ল্ডৰ দৰে ফকতীয়া চিনেমা বন্ধ কৰিব লাগিব, আপুনি সেনেকৈ কৈছে। সেইবোৰ কি ফকতীয়া চিনেমা দেখিলে? সেইবোৰ পৰাইতো অসমীয়া চিনেমা জগতখন আগবাঢ়ি গৈছে। কি যে কথা কয় আপুনি, তো কথাবোৰ অকণমান ভাবি চিন্তি চাব লাগে। আপুনি কি কথা ক'ত কৈছে সেইখিনি কথা অলপ চাই চাব লাগে। কৈছে এই মহাপণ্ডিতজনে, আহকচোন আৰু গোটেই ভিডিঅ'বোৰ আমি চাওঁ। মানে হিৰো হৈ গ'ল, কোনোবাই কৈছে আপুনি হিৰো যেন লাগিছে, হিৰো হৈ গ'ল আপুনি। শুনক, আপুনি ভালদৰে শুনি লওক যে আপুনি সংগীতৰহে সম্ৰাট ৰাজকুমাৰ হয়, গতিকে আপুনি ভালদৰে গীত গাই থাকক, হিৰো হ'ব নাহিব। আপোনাৰ চেহেৰাটো ধুনীয়া, মোতকৈতো বহুত হাজাৰ গুণ ধুনীয়া। এটা কথা মনত থ'ব যে জুবিন দা হৈছে সংগীতৰ সম্ৰাট। সংগীতৰ সম্ৰাট হোৱাৰ লগতে তেখেত এজন ভাল চিনেমা পৰিচালক হয়। তো জুবিন গাৰ্গক আপুনি এনেকৈ ক'বলৈ সাহস ক'ত পালে? জুবিন গাৰ্গৰ দৰে দ্বিতীয়জন ব্যক্তি আপুনি পাব ক'ৰবাত? জুবিন দা, পাপন দাৰ দৰে এজন মানুহ পাবলৈ অসমত এতিয়া নাই। চ' সেইটো আপুনি এনেকৈ কৈছে, কি মানুহ আপুনি? বাপৰে, গাৰ্লফ্ৰেণ্ড বাই ড্ৰেছ চেছ খুলি ক'ৰবাত থৈ দিছে। শুনক, আৰ্মি ড্ৰেছৰ বহুত ৰেচপেক্ট আছে, এনেকৈ আপুনি কৰিলে নহ'বতো। ফুল অফ ডিচিপ্লিন, আপোনাৰ দৰে আপুনি দেখালে নহ'বতো, এনেকুৱা আৰ্মি নহয়তো। মানে ড্ৰেছ পিন্ধি আৰ্মি হৈ কেনে অৰুণাচল গ'ল গাৰ্লফ্ৰেণ্ড পাই কেনে ড্ৰেছ চেছ পিন্ধিবা ক'ত পেলাই থৈ দিছে তাৰ নাই ঠিক, এনেকৈ মানে এতিয়া এনজয় কৰি আছে, এনেকুৱা নহ'বতো কথা। বুজাওকে ইয়াৰ গানৰ দুনিয়াখন কেনেকুৱা, মই হ'লে ক'ব নোৱাৰিছোঁ আৰু ইয়াৰ উত্তৰপালি বাঢ়ি গৈ আছে। কি কৰিম এতিয়া মই ইয়াক, বাদ দিয়ক। আগলৈ চাওঁচোন এখেতে কি কি কয় জুবিন দাৰ মিছন চাইনা ভিডিঅ'বোৰ। বাপৰে বাপ, হ'ব আৰু গম পাইছোঁ। দিন জ্বলে ৰাতি জ্বলে, তাইক দেখা পাই আপোনাৰ দিনো জ্বলি আছে ৰাতি জ্বলি আছে, একেটা কথা আৰু কিমান ক'ব? অলপমান আগবাঢ়ক মিষ্টাৰ মহাশয়, আপুনি আগবাঢ়িবলৈ দিয়ক, তেতিয়াহে গানটো হ'ব। আপুনি যদি আগবাঢ়িব নিদিয়ে গানটো, তেনেহ'লে আপুনি সেইটো কথা ক'বই। আগবাঢ়ি দিয়কচোন আপুনি প্ৰথমে গানটো, তাৰপিছত দেখা যাব কি হয়। বাপৰে বাপ, হ'ব আৰু গম পাইছোঁ। দিন জ্বলে ৰাতি জ্বলে, তাইক দেখা পাই আপোনাৰ দিনো জ্বলি আছে ৰাতি জ্বলি আছে, একেটা কথা আৰু কিমান ক'ব? অলপমান আগবাঢ়ক। ইমান ধুনীয়াকৈ দেখুৱাইছে, কাণ খুলিছে, কিবা খুলিছে, কাপোৰ খুলিছে। অবভিয়াছলি ইটছ কমন থিং। আমাক চুহাগৰাক দেখুৱাইছে, আমাৰ ভাল লাগিছে। চ' এইবোৰ বস্তু আপোনালোকে দেখুৱাব লাগিব। এনে পাহাৰে পৰ্বতে দিন জ্বলে ৰাতি জ্বলে, তোমাক ভাল পাওঁ, মই তোমাক ভাল পাওঁ, তুমি মোক ভাল পোৱা, এইবোৰ দেখাই থাকিলে নহ'ব। আপোনালোকে কোনোবা যুগৰ পৰা অসমীয়া ছবিত সেইবোৰে দেখাই আছে। প্ৰেম মানে অসমীয়া ছবি, পাহাৰে পৰ্বতে যাব, নাচিব, বাছ তোমাক ভাল পাওঁ, মই তোমাক ভাল পাওঁ, এইবোৰ দেখালে নহ'ব। অলপমান আগবাঢ়ক। চুহাগৰাত কিবা কিবি এইবোৰ অসমীয়া ছবিত দেখাব লাগিব, তেতিয়াহে মানুহে চাব। প্ৰেম কৰিলে কি সেইটো বস্তু দেখুৱাটো কিবা জৰুৰী হয় নেকি? ক'তোতো এনেকুৱা নাই। হিন্দী চিনেমাত দেখায়, সেইটো একো আপত্তি নাই। তো অসমীয়া চিনেমাত সেইবোৰ দেখুৱাটো কিবা জৰুৰী বুলি কোনোবাই ভাবে নেকি? আৰু যে দেখাব লাগিব সেইটো কোনো মানে নাই। অসমীয়া চিনেমাত সেইটো এনেকৈ কৰি দেখাই চলি আছে, তো দেখাই আছে, তো তাত আকৌ আপুনি মাত মাতিবলৈতো তাত একো নাই। আৰু সেইটো থাকিলে যে ভিডিঅ' চবেই দেখি ভাল পাব সেইটো কথা নহয় ন। সেনেকুৱা চিনেমাটো আপুনি গোটেই ফেমিলিৰ লগত, আপোনাৰ ফেমিলিৰ লগত চাব পাৰিব আপুনি। আমিতো নিজৰ পৰিয়ালৰ লগত সেইবোৰ চাব নোৱাৰোঁ, আপুনি পাৰিব পাৰে, কিন্তু আমি সেইবোৰ আমাৰ পৰিয়ালৰ লগত সেনেকুৱা ভিডিঅ' চাব নোৱাৰোঁ। চ' এনেকুৱা ভিডিঅ' আমাক নেলাগে, সেইটোৱে ভাল। এখেতৰ মতে অসমীয়া চিনেমাবোৰত বোলে এইবোৰ দেখাব লাগে, তেতিয়াই সকলোৱে চাব হেনো। এখেতৰ কথা এইটোৱে হেনো, এনেকুৱা যে কথা কয়। যিহেতু এখেতে কৈছে যে অসমীয়া চিনেমাবোৰত এনেকুৱা ভিডিঅ' বনাব লাগে, তেতিয়া অসমৰ মানুহে চাব। তো
তেনেহ'লে এইটো কথা কি কাৰণে তেওঁ ক'লে যে মই যদি চবৰ লগত প্ৰেমে কৰোঁ চবকে বিয়া পাতিব লাগিব আৰু সিহঁতক ৰাখিম ক'ত ফিল্মখনৰ ষ্টৰীৰ মেইন ডাইৰেকশ্যনে সম্পূৰ্ণৰূপে ৰং হৈছে ফিল্মখনত কি দেখুৱাইছে যে ৰিম্পী দাসৰ সৈতে জুবিন গাৰ্গৰ এটা ফিজিকেল ৰিলেশ্যনশ্বিপ হয় সম্পূৰ্ণৰূপে দেখুৱাইছে লেপৰ তলত তেওঁলোকে শুই আছে আৰু লেপৰ তলত শুই কোনে কি কৰে সকলোৱে জানে আৰু তাৰ পিছত জুবিনে কৈছিলে যে মিছন চেনা সেনেকুৱাবোৰ দেখা পাইছে তেতিয়া অসমীয়া চলচ্চিত্ৰবোৰ উন্নত হ'ব বুলি তেনেহ'লে এতিয়া এইটো দেখুৱাতে আকৌ এনে ক'বলগীয়া কি কাৰণে আছিলে আপোনাক যিটো লাগে কৈছিলে সেইটোৱে দেখাইছিলে তাত আপোনাৰ মাত মাতিবলৈ কি দৰকাৰ আছিলে তো লাগে নেলাগে দুইটাই মানে আৰু এখেতে কি কৈছে এবাৰ ভিডিঅ'বোৰ চাওঁ আহকচোন মাত্ৰ এবাৰ চাম মই কোনো ধৰণৰ কথা নকওঁ অকল তেখেতৰ ভিডিঅ'বোৰ চাম তাৰ বাহিৰে আৰু একো নকওঁ মই জুবিন গাৰ্গৰ এজনী বেলেগ ছোৱালীৰ সৈতে প্ৰেম হয় আৰু তেতিয়া জুবিন গাৰ্গে নিজৰ ভুলটো স্বীকাৰ নকৰে আনকি দাদাকক এনেকৈ কয় যে মইতো বহুত ছোৱালীক ভাল পাইছোঁ গতিকে মই সকলো ছোৱালীকে বিয়া কৰাই ঘৰত লৈ আনিম নেকি এই যে ডাইলগ সম্পূৰ্ণ এটা নিগেটিভ ডাইলগ এই ডাইলগৰ পৰা আমাৰ অসমৰ যুৱকে বহুত বেয়াকৈ এটা শিক্ষা ল'ব যে বিয়া কৰোৱাৰ আগতেও বেলেগ ছোৱালীৰ সৈতে বহুত ফিজিকেল ৰিলেশ্যনশ্বিপ বিন্দাছ কৰিব পাৰিম যিটো ফিল্মখনত জুবিন গাৰ্গে কৰিছে আৰু তেখেতক হিৰ' হিচাপে দেখুৱাইছে গতিকে ফিল্মখনত মেইন যি হিৰ' জুবিন গাৰ্গ তেখেতকে ফিল্মখনত ভিলেন যেন লাগিছে আৰু অপৰাধী যেন লাগিছে কিয়নো তেখেতে এজনী ছোৱালীৰ জীৱন ধ্বংস কৰি পেলাইছে ফিল্মখনৰ ৰিম্পী দাসৰ আৰু ফিল্মখনৰ ভিলেনজনকহে আমাৰ এটা মানে দয়া উপজিছে তেখেতে সঁচাকৈ এজন ভাল মানুহ আছিল এইবোৰ মাথো অকল এক্টিং কৰিছে তো জুবিন দা আচলতেতো সেইটো ধৰণৰ নহয় সেইটো সকলোৱে জানে তাত আকৌ আপুনি ক'বলৈ আপুনি কোন হয় জুবিন দাই এক্টিংহে জাষ্ট এক্টিং কৰিছে স্ক্ৰিপ্টত যি আছে সেনেকৈ কৰিছে তো আকৌ তাত আকৌ মাত মাতিবলৈ আপুনি কি জুবিন দা প্ৰকৃততে জুবিন দা এনেকুৱা মানুহ নহয় সকলোৱে জানে তো তথাপিতো আপুনি সেনেকৈ ক'বলৈ আপুনি কি কৈছে তেখেতৰ ভিডিঅ'বোৰ যদি চোৱা হয় তেন্তে অকল জুবিন দাৰ বিষয়ে অকল কোৱা হয় জুবিন দাৰ বিষয়ে যিকোনো ভিডিঅ' অকল মাত্ৰ জুবিন দাৰ বিষয়ে বনোৱা আছে তাৰ বাহিৰে আৰু একো নাই আৰু সেইমতে ভিডিঅ'বোৰতো লাইকতকৈতো ডিছলাইকে বেছি পোৱা গৈছে এখেতে আকৌ যতীন বৰাদেৱৰ আহিবলগীয়া চিনেমা ৰত্নাকৰ বিষয়েও কিছু কৈছে তাতো ডিছলাইকে বেছি পোৱা গৈছে আৰু তেখেতে তাত কৈছে এইখিনি আজি নেদেখাওঁ বেলেগ দিনাখন দেখাম চ' আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানতে ভিডিঅ' সামৰণি মাৰিছোঁ বাই জয় অসম